নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে দৰ্শকসকল আহক আজি ৰাতিপুৱাৰ প্ৰথম খবৰটো লৈ আগবাঢ়োঁ। আজি ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে এটা ভাল খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীয়ে এইবাৰ নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। ৰেচন নাপালে পুৱা 9 বজাৰ পৰা 6 বজাৰ ভিতৰত ফোন কৰিব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। দুটাকৈ নম্বৰ লাখ লাখ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে এই মুহূৰ্তত। মুঠ 2,30,69,461 গৰাকী হিতাধিকাৰী এইবাৰ উপকৃত হ'ব। 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ চলিব অন্ন সুৰক্ষা সপ্তাহ। গ্ৰাহকৰ বাবে দিয়া হৈছে দুটাকৈ বিশেষ নিৰ্দেশনা। এই 10 দিনৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। লাভ কৰা চাউলৰ বিপৰীতে EPOS মেচিনৰ দ্বাৰা ৰচিদ সংগ্ৰহ কৰক। সুলভ মূল্যৰ দোকানীৰ বাবে আহি পৰিছে 4টাকৈ নিৰ্দেশনা। এই 10 দিনত দিনজোৰা বাবে খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। হিতাধিকাৰীৰ মাজত বিতৰণ কৰি শেষ কৰিব লাগিব চাউল। হিতাধিকাৰীক বাধ্যতামূলকভাৱে দিব লাগিব ৰচিদ। অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়াললৈ 25 কিলোগ্ৰাম চাউল দিব লাগিব। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ বাবে 5 কিলোগ্ৰামকৈ চাউল দিব লাগিব। যদিহে এই ৰেচন আপুনি নাপায় তেন্তে ফোন কৰক। দুটাকৈ বিশেষ নম্বৰ মুকলি কৰা হৈছে এই মুহূৰ্তত আপোনালোকৰ বাবে। জনাই গৈছোঁ দ্বিতীয়টো খবৰ। চামগুৰিত হুৰাহুৰে সহিছে কংগ্ৰেছৰ বেঠি। এইবাৰ লখিমপুৰত শ ইমামে যোগ দিলে বিজেপিত। ৰকিবুল হুছেইনৰ দুৰ্গস্বৰূপ এই লখিমপুৰ। উপ নিৰ্বাচনৰ প্ৰাক্কণত বেঠি সহিছে এতিয়া কংগ্ৰেছৰ। শংকিত হৈ পৰিছে কংগ্ৰেছ। বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছে এইসকল সংখ্যালঘু লোক। প্ৰতিদিনেই হাজাৰ হাজাৰ লোকে যোগদান কৰিছে বিজেপিত। সৰ্বভাৰতীয় নিট পৰীক্ষাত উজলিল জুল মেহমুদ তালুকদাৰ। পৰ্বতজোৰাৰ জুল মেহমুদ তালুকদাৰৰ সাফল্যত আনন্দিত হৈছে অঞ্চলবাসী। কোনো কোচিং নকৰাকৈ জুল মেহমুদে লাভ কৰিলে 611 নম্বৰ। পৰ্বতজোৰাৰ তুৰীয়া পাহাৰৰ গাঁৱৰ পৰা চিকিৎসক হ'ব জুল মেহমুদ। শিক্ষক জাবেদ আলী তালুকদাৰ আৰু জাহানাৰা খাতুনৰ পুত্ৰ জুল মেহমুদ। চিকিৎসক হৈ বিনামূলীয়া চিকিৎসা আগবঢ়োৱাৰ আশা পুহি ৰাখিছে জুল মেহমুদে। সৰ্বভাৰতীয় নিট পৰীক্ষাত উজলিল জুল মেহমুদ তালুকদাৰ। এই মুহূৰ্তত জনাই গৈছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। চিকিৎসক হৈ বিনামূলীয়া চিকিৎসা আগবঢ়োৱাৰ আশা পুহিছে জুল মেহমুদে। পৰ্বতজোৰাৰ জুল মেহমুদ তালুকদাৰৰ সফলতাত আনন্দিত হৈছে অঞ্চলবাসী। ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাৰ আক্ৰমণত নিহত ইজৰাইলৰ 7 গৰাকী নাগৰিক। ইজৰাইলে 6জন লেবানৰ চিকিৎসকক হত্যা কৰাৰ প্ৰতিশোধ ল'লে হিজবুল্লাই। উত্তৰ ইজৰাইলত হিজবুল্লাৰ ৰকেট আক্ৰমণত হাহাকাৰ পৰিস্থিতি। হিজবুল্লাই সৰ্বোচ্চ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি প্ৰতিশোধ লোৱাৰ পণ। ইজৰাইলৰ বিমান ঘাটিতো আক্ৰমণ হিজবুল্লাৰ। ইজৰাইলক 3টাকৈ দিশৰ পৰা লক্ষ্য কৰি আক্ৰমণ হিজবুল্লাৰ। ইফালে ইজৰাইলক ধ্বংস কৰিবৰ বাবে একগোট হৈছে ইছলামিক শক্তি। ইৰাণৰ আহ্বানত 25খন ইছলামিক ৰাষ্ট্ৰই গঠন কৰিব ইছলামিক নাটো। জনাই গৈছোঁ পুনৰ সেই গুৰুত্বপূৰ্ণ খবৰটো যে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। ৰাজ্যত সংঘটিত হৈছে শিক্ষা জগতক লজ্জানত কৰা এটা ঘটনা। 7ম শ্ৰেণীৰ ছাত্ৰীৰ লগত অপকৰ্মৰ চেষ্টা লম্পট শিক্ষকৰ। লম্পট শিক্ষক নীলাধৰ পাঠকক গ্ৰেপ্তাৰ বাক্সা আৰক্ষীৰ। ছাত্ৰীক অশ্লীল ইংগিত আৰু নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে। ঘটনাৰ পিছতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ জালত লম্পট শিক্ষক। বিদ্যালয়ৰ কণ ছাত্ৰীকো অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছে এইজন শিক্ষকৰ বিৰুদ্ধে। শিক্ষকৰ কৰ্মকাণ্ডক লৈ নিজ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় অভিভাৱকৰ। শিক্ষক নীলাধৰ পাঠকৰ কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ। বাক্সাৰ বগলমাৰী আঞ্চলিক হাইস্কুলত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড।